পাল বংশৰ ৰজাসকলে কেতিয়া অসমত ৰাজত্ব কৰিছিল? When did the kings of the Pala dynasty ruled Assam? Correct option to হৈছে option A অৰ্থাৎ 900 AD to 1100 AD. Next, প্ৰাচীন কামৰূপৰ বৰ্মন বংশৰ ৰজাসকল কোন ধৰ্মৰ আছিল? Which religion were the king of the Burman dynasty of ancient Kamrup belonged to? Correct option to হৈছে option A অৰ্থাৎ হিন্দু ধৰ্মৰ. Next, পাল বংশৰ স্থাপত্য কলাৰ নিদৰ্শন অসমৰ ক'ত পোৱা যায়? Where can the architectural artifacts of the Pala dynasty be found in Assam? Correct option to হৈছে option A অৰ্থাৎ মদন কামদেৱ মন্দিৰ. Next, প্ৰাচীন কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? The founding king of the Pala dynasty of ancient Kamrup. Correct option to হৈছে option C অৰ্থাৎ ব্ৰহ্মপাল. Next, ম্লেজ বংশৰ ৰজাসকলৰ ৰাজধানী বৰ্তমানৰ ক'ত আছিল? Where was the present capital of the kings of the Mlez dynasty? Correct option to হৈছে option A অৰ্থাৎ তেজপুৰত আছিলে. Next, পুৰণি অসমত ম্লেজ বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? Who was the founding king of the Mlez dynasty in Old Assam? Correct option to হৈছে option B অৰ্থাৎ শালস্তম্ভ. Next, কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজন তলৰ কোন আছিলে? Who among the following is the contemporary king of the Kumar Bhaskar Burman? Correct option to হৈছে option B অৰ্থাৎ হৰ্ষবৰ্ধন. Next, প্ৰাচীন অসমত বৰ্মন বংশই ৰাজত্ব কৰিছিল কেতিয়া? The Burman dynasty ruled over ancient Assam. Correct option to হৈছে option A অৰ্থাৎ 350 AD to 650 AD. Next, প্ৰাচীন কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিলে? Who was the founding king of the Burman dynasty of ancient Kamrup? Correct option to হৈছে option C অৰ্থাৎ পুষ্য বৰ্মন. নেক্সট আহিলে এই প্ৰশ্নটো, আৰু এই প্ৰশ্নটো আপোনালোকলৈ আগবঢ়ালোঁ, আৰু এই প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত জনাবলৈ যত্ন কৰিব. আৰু উত্তৰ দিবলৈ যদি অসুবিধা পায় আপোনালোকে ইয়াৰ আগৰ খণ্ডত চাই ল'ব. ইয়াৰ আগৰ খণ্ডত এই প্ৰশ্নটোৰ উত্তৰ দিয়া হৈছে. ধন্যবাদ.